বাৰু নামটো কচোন কৃষ্ণ কৃষ্ণ কমন ঐ নাম ক তোৰ মই আকৌ আপোনাৰ বুলি ভাবিছোঁ। আৰে কি বকি আছে বে ই তহঁতৰ কলেজত প্ৰথম দেখিছো কি নতুন নেকি নতুন কোনটো ইয়াৰ 2016 হা সেইটোতো আমিও গম পাইছোঁ কোনটো ইয়াৰত পঢ় হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এই বয়সত যে কিতাপ লৈ কলেজলৈ আহিছ লাজ নাপাওঁ পাওঁ তেনেহ'লে দেউতাই নাপায় মানে দেউতাই ভাবে যে ভালদৰে পঢ়ি শুনি চাকৰি এটা কৰোঁ ডাক্তৰ হওঁ ইঞ্জিনিয়াৰ হওঁ পুলিচ বেয়া পায় দেউতাই আচ্ছা কচোন তই কি কৰি ভাল পাৱ মই অঁ ই মানে ভাইটিক কবিতা পঢ়ি ভাল পায় ঐ তই কাক ভাইটি বুলি কৈছ আমি কোনো চিনি পোৱা নাই নহয় মই চাগে ডাঙৰেই হ'ম অলপ ডাঙৰ হলি বুলিয়ে আমাক কি ভাইটি বুলি কবি নেকি এই বাদ দে অ' সৰু ল'ৰা ভুল হৈ গ'ল বৌ পোৱালি নাচ যা দাদাহঁতক নাচ দেখুওৱা যা মই নাচিছোঁ কিন্তু গান এটা গাবলৈ গাব দাদাহঁতে গাব টেক্সি গাড়ী লৈ যাম শ্বিলঙত ফুৰিবলৈ গৈছে ভাল গাড়ীখন লৈ যাব নোৱাৰিছে আহা গানটো গাইছো নাচ না গানহে গাইছোঁ আকৌ গাইছোঁ টেক্সি গাড়ী লৈ যাম শ্বিলঙত আই দেহি তয়ো যাবি লগত কোন গৈছে মই যাব নোৱাৰিছোঁ মক্কেল নাচ নাচিবলৈ কৈ আছেনে নাই লগত আহিবলৈ লাগে থানাত সোমাই এনেকুৱা থান শিৱ থানত আমি সন্ধ্যা ভজন কৰোঁ দুয়ো